আপোনালোকক আৰু মই কৰিব লৈছোঁ ঘৰৰ কিছুমান সৰু সুৰা কাম। তাৰমানে এইডাল আছিলে বহুত দিনৰ পুৰণা, ইয়াত মই ৰেক আছিলে আৰু এইডাল আছিলে সেই চুকৰ কিনাৰত। এই চুকটো দেখাই দিছোঁ এক মিনিট। এইটো আছিলে সেইটো চুকত, সেই কিনাৰ এইডাল সেইটো চুক লৈছিলোঁ যোৱা বছৰ। এতিয়া এইটোকো মই হোৱাইট কালাৰ ৰং কৰি দিওঁ, তাৰমানে কি এইটো বহুত লেতেৰা নিচিনা লাগে। এতিয়া এই গল্ডেন কালাৰ আছিলে ভাল নালাগে। এতিয়া ঈদ বুলি সেয়া যা যোগাৰ কৰিছোঁ আৰু এনেই আৰু আমাৰো তেনেকুৱা আমাৰ ইমানো আৰু ইনকাম থকা মানুহ নহয়তো, আমি তেনেকৈ বাজেটত চলিব লাগিব। সেইকাৰণে যি আছে তাকে অকণমান লিপা পুতি কৰি মেলি মানে তাক মানে অকণমান চাফা আৰু কৰিলোঁ। আৰু অকণমান মই হোৱাইট কালাৰটো মাৰি দিছোঁ, মানে কি হোৱাইট কালাৰ ৰংটো এনেও যিকোনো বস্তুত হোৱাইট কালাৰটো মই ভাল পাওঁ। আৰু এইটো কাঠৰ হয়, কিন্তু ইয়াত বাৰ্নিছ মাৰিলে ভাল আছিলে, কিন্তু মই আকৌ মোক মানে কি অকণমান বেছি অকণমান বগা টাইপত লাগে। মানে মই মানে নীলা পৰ্দা লগাম, তাত মানে সেই কিনাৰ চুকটোত মোক বগা লাগে। বগা হ'লে মই ভাবিছোঁ আৰু তেনেকৈ সজাম বুলি। বাকীখিনি এতিয়া কেনেকুৱা হয় কি হয় এতিয়া চাই থাকক বাকীখিনি। আৰু মই এইফালে বাৰান্দাখনতো দেখালোৱে আপোনালোকক। আৰু ইয়াত তলৰ কাৰণে এইখনো বহুত হেৰি হৈ গৈছে। ইয়াৰ কাৰণেও মেট আনিম বুলি ভাবিছোঁ। এওঁ গ'ল আজি যোৰহাট। তাৰপিছত আহকচোন, যদি সোনকালে আহে তেতিয়াহ'লে আজি যাম আমি ওলাই পিছবেলা মানে। আৰু যদি দেৰি হয় তেতিয়াহ'লে আজিতো যোৱা নহ'ব। সোনকালে আহিলেতো আৰু ভাল হয়, তাৰমানে টাইমো নাই, দেৰিও হৈছে বস্তুখিনি আনিবলৈ। মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ আজি বটল কেইটামান। মই ল'লোঁ ভিতৰৰ মানে কিটচেনৰ কাৰণে 219 টকাত ল'লোঁ 6টা বটল, আধা কেজি ওচৰা ওচৰি বটলকেইটা বৰ ধুনীয়া। একো নহয়, তাৰমানে গা ধুই গ'ল যে কাপোৰ কানি য'ত ত'ত পেলাই থৈ গুচি গ'ল। মতা মানুহে সেইটো থাকেই আৰু গা ধোৱাৰ লগে লগে কাপোৰ কানি য'তে পায় তাতে থৈ পিনে গুচি যায়, যি পায়। তিতা হ'লেও একো আপত্তি নাই, হাতত চলি যায়। সেইবোৰকে ক'লে কি ক'ব, বহুত চিঞৰ বাখৰ কৰি থকা দেই। আমাৰ মাইকী মানুহ আৰু কামবিলাক কৰি থাকিব লাগে, আমিহে গম পাওঁ হয় নাই কিমান খং উঠি যায়। তিতা টাৱালবিলাক বিচনাৰ ওপৰত যদি থৈ দিয়ে মোৰ মাথাটো একদম বেয়া হৈ যায়। আজি এতিয়া ডাইনিঙৰ ওপৰতে তিতা গা ধুলে থৈ গুচি গ'ল। এতিয়া মামুনে চাফা কৰিবই, সেয়া বাৰু কৰি মেলি দিয়ে বাৰু, সেইটোও নকওঁ, বহুতখিনি কৰি দিয়ে। খালি এই গুণটো মই বহুত বেয়া পাওঁ। গা ধুই যে য'তে ত'তে থৈ যায় ন, মোৰ টেমিটো গৰম উঠি যায়। তাৰপিছত এইখিনি মই কৰি থাকোঁ। আৰু আজি আৰু অলপ কাম আছে মানে ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ বস্তু অলপ লৈ থৈছোঁ। সেইখিনি মানে মই এতিয়া নেদেখাওঁ। যোনদিনাখন কমপ্লিট যেতিয়া মই এইখিনি চাফা তাফা কৰি ক'ত কি কি কৰিবলৈ আছে কৰি লওঁ, তাৰপিছতহে সেইখিনি যেতিয়া পাৰিম তেতিয়া দেখাম। আৰু এইটো আকৌ এইয়া আহিছিলে এতিয়া ফ্লিপকাৰ্টৰ পৰা এতিয়া এইখিনি আনিছিলোঁ। সেইখিনি মোৰ ওচৰত আছিলে এটা গিলান, এইটো কাটি পিনে মই বনাইছোঁ ফুলৰ টাব। মই নহয়, মানুহজনে দেই, মই আৰু মানুহজনে মিলি পিনে। এইফালে আছিলে মোৰ ওচৰত আইচক্ৰীমৰ বাকচ এটা, আৰু মোৰ ওচৰত আছিলে শামুক অলপ। আৰু মই ইয়াত মানুহজনে লগাই আছে, মানে মই অকণ সহায় কৰি দিছোঁ। দুইজনে মিলি কৰি আছোঁ আৰু আইডিয়াটো মোৰ, কৰিছে তেওঁ, সমানে মিলি আমি কৰি আছোঁ। তাৰমানে কুইক ফিক্স দি লগাইছোঁতো, মোৰ ভয় লাগে লগাবলৈ কুইক ফিক্স। আৰু এইখিনি লগোৱা হৈ গ'ল। আৰু এইফালে মই কটাৰী এখন দি গৰম কৰি ল'লোঁ, কটাৰীখন নহ'লে কাট নাখায় নহয়। এইফালে মাজত এইফালে ধুনীয়াকৈ কাটি গোলকৈ কাটি উলিয়াই ল'লোঁ। আৰু মোৰ ওচৰত আছিলে আগৰ ফুলৰ দানি এটা, মানে এইটো মই তাত ভিতৰত ভৰাই দিম এনেকৈ। আৰু এইফালে আছিলে মোৰ 2023ৰ কেলেণ্ডাৰ এখন, কেলেণ্ডাৰখনৰ পিছফালখন বৰ ধুনীয়া, ভাবিলোঁ ইয়াকো কিবা এটা কৰি পেলাওঁ। মই এইফালে লৈ ল'লোঁ কাগজ, ডাঠ কাগজ হয় এইখিনি। ডাঠ কাগজখিনি মই মানে ৱেলকাম লিখি পিনে ধুনীয়াকৈ কাটি লৈছোঁ আৰু ৰং কৰি দিম। আৰু এইফালে মোৰ ওচৰত আছিলে
শাড়ীত লগাবলৈ মই মানে আনিছিলোঁ এইবিলাক পটি। সেই পটি অলপ আছিলে মোৰ ওচৰত আগৰ পুৰণা। সেইখিনি মই কিনাৰত কুইক ফিক্সৰ সহায়ত কিনাৰে কিনাৰে লগাই দিলোঁ আৰু এইফালে মই এইখিনি ৱেলকামটো লিখি দিলোঁ। এতিয়া হৈ গ'ল মোৰ এই কমপ্লিট